নমস্কাৰ বন্ধুসকল আমি 2021 বৰ্ষত অসম চৰকাৰৰ বিভিন্ন বিভাগে অনুষ্ঠিত কৰিবলগা পৰীক্ষাসমূহৰ কিছুমান প্ৰয়োজনীয় সম্ভাৱ্য প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এই সম্পৰ্কে এইটো আমাৰ নৱমটো ভিডিঅ'। আহক তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? ক. জয়ৰাম দাস দৌলত ৰাম, খ. সৈয়দ ফজল আলী, গ. বিষ্ণু চাহাই, খ. ব্ৰজকুমাৰ নেহেৰু। ইয়াৰ শুদ্ধটোতো হ'ব ক. জয়ৰাম দাস দৌলত ৰাম। তাৰ পিছৰ প্ৰশ্ন, শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়? ক. 2 ছেপ্টেম্বৰ, খ. 30 অক্টোবৰ, গ. 14 নৱেম্বৰ, খ. 10 ডিচেম্বৰ। ইয়াৰ শুদ্ধটোতো হ'ব খ. 10 ডিচেম্বৰ। তাৰ পিছৰ প্ৰশ্ন, সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ক. সুদক্ষিণা শৰ্মা, খ. অনুপমা ভট্টাচাৰ্য, গ. প্ৰতিমা পাণ্ডে বৰুৱা, খ. আইদেউ সন্দিকৈ। ইয়াৰ শুদ্ধটোতো হ'ব গ. প্ৰতিমা পাণ্ডে বৰুৱা। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱে ক'ত প্ৰথমে নামঘৰ স্থাপন কৰিছিল? ক. নাৰায়ণপুৰ, খ. পাটবাউসী, গ. বৰদোৱা, খ. মাজুলী। ইয়াৰ শুদ্ধটোতো হ'ব গ. বৰদোৱা। তাৰ পিছৰ প্ৰশ্ন, অসমীয়াৰ বাহিৰে অসমৰ আন কোনটো ভাষা সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে? ক. মিচিং, খ. ৰাভা, গ. তিৱা, খ. বড়ো। ইয়াৰ শুদ্ধটোতো হ'ব খ. বড়ো। তাৰ পিছৰ প্ৰশ্ন, ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত পোনপ্ৰথমে প্লেবেক গায়ক হিচাপে গান গাইছিল? ক. জয়মতী, খ. চিৰাজ, গ. ইন্দ্ৰমালতী, খ. পিয়লি ফুকন। ইয়াৰ শুদ্ধটোতো হ'ব গ. ইন্দ্ৰমালতী। তাৰ পিছৰ প্ৰশ্ন, মিৰি জীয়ৰী উপন্যাসখন কেতিয়া প্ৰকাশ পাইছিল? ক. 1888 চনত, খ. 1894 চনত, গ. 1901 চনত, খ. 1903 চনত। ইয়াৰ শুদ্ধটোতো হ'ব খ. 1894 চনত। তাৰ পিছৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ ৰচক কোন? ক. নাথান ব্ৰাউন, খ. যতীন্দ্ৰনাথ দুৱৰা, গ. দেৱেন্দ্ৰনাথ বেজবৰুৱা, খ. গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধটোতো হ'ব গ. দেৱেন্দ্ৰনাথ বেজবৰুৱা। তাৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ক. পূবেৰুণ, খ. শকুন্তলা, গ. মণিৰাম দেৱান, খ. ৰঙা পুলিচ। ইয়াৰ শুদ্ধটোতো হ'ব খ. ৰঙা পুলিচ। তাৰ পিছৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত ব্ৰহ্মপুত্ৰ ডেছতম দীঘল নদী? ক. পঞ্চতম হ'ব, খ. নৱম, গ. ত্ৰয়োদশ, খ. পঞ্চদশ। ইয়াৰ শুদ্ধটোতো হ'ব খ. পঞ্চদশ। তাৰ পিছৰ প্ৰশ্ন, জোনাকী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? ক. 1887 চনত, খ. 1889 চনত, গ. 1890 চনত, খ. 1896 চনত। ইয়াৰ শুদ্ধটোতো হ'ব খ. 1889 চনত। তাৰ পিছৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল, কনকলতা বৰুৱা তলৰ কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? ক. অসহযোগ আন্দোলন, খ. ভাৰত ত্যাগ আন্দোলন, গ. আইন অমান্য আন্দোলন, খ. স্বদেশী আন্দোলন। ইয়াৰ শুদ্ধটোতো হ'ব খ. ভাৰত ত্যাগ আন্দোলন। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।